বন্ধুসকল স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি আনিবলৈ আহিলোঁ আমি গাহৰি মাংস খাম বোলো। এয়া গাহৰি লৈ ল'লোঁ, কাটি আছে গাহৰি, আৰু লগত আহিলে ৰাজদীপ আৰু ধ্ৰুৱ আমাৰ। এয়া মাংস লৈ মেলি যাবলৈ ল'লোঁ। মাংস পূৰা 1 কেজি লৈ লৈছোঁ, মানুহ 3টা। এতিয়া গৈ থাকোঁ, ভিডিঅ'টো চাব। থাকোঁতে আমাৰ ৰাজীৱে ঠাণ্ডা এটা ল'লে আকৌ খাবলৈ, আকৌ খাই মেলি গৈ থাকোঁ বলক। ৰংগিনী 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 ঘৰ আহিয়ে সৰু সৰু কৰি মাংস কেইপিচমান ফ্ৰাই কৰি ল'লোঁ, আৰু বাকীখিনি এয়া বইল কৰি থৈছোঁ। গ্ৰেভি বনাম ঔটেঙা খুলি, আৰু আমাৰ চাহিলে খোৱা আৰম্ভ কৰিলে। তাৰ মোচনটো চাওকচোন, পূৰা দিছে। আৰু আমাৰ ফাইনেলি মাংস সকলো ঔটেঙা দি বনালোঁ, মজা লাগিলে খাই। আৰু আজিলৈ ভিডিঅ'টো ইমানতে, বাই বাই।